বন্ধু-বান্ধৱীসকল আমি এজন উদীয়মান ইউটিউবাৰক হেৰুৱালো। ইউটিউবৰ বাবে ভিডিঅ' বনাবলৈ যাওঁতে পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ফৰিদুল ইছলাম নামৰ এইজন উদীয়মান ইউটিউবাৰৰ। বন্ধু-বান্ধৱীসকল আটাইতকৈ দুখ লগা ঘটনা এইটোৱেই যে ফৰিদুল হৈছে ঘৰৰ একমাত্ৰ সন্তান আৰু ফৰিদুলৰ দেউতাক বৰ্তমান জীৱন মৃত্যুৰ সৈতে যুঁজি চিকিৎসাধীন হৈ আছে চেন্নাইৰ এখন হস্পিটেলত আৰু ফৰিদুলৰ মাতৃও আছে দেউতাকৰ সৈতে। একমাত্ৰ পুত্ৰৰ এনে অকাল মৃত্যুৱে পিতৃ-মাতৃৰ হালক একেবাৰে নিথৰুৱা কৰি দিছে। নিজে চিকিৎসাধীন অৱস্থাত একমাত্ৰ পুত্ৰৰ এনে বিয়োগত পিতৃয়ে কেনেকৈ নিজকে চম্ভালিব সেইটোৱে হৈছে সঁচাকৈ দুখ লগা ঘটনা। ফৰিদুলে বৰ্তমান ডিগ্ৰী পঢ়ি আছে। ফৰিদুল বিজ্ঞান শাখাৰ ছাত্ৰ আছিল, লগতে ইউটিউবতো কাম কৰি আছিল ফৰিদুলে। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকেও গাড়ীবোৰ চলাওঁতে অলপ সাৱধান হ'ব, কাৰণ কেতিয়া কাৰ কি হৈ যায় কোনেও গম নাপায়। ফৰিদুলৰ পিতৃ-মাতৃৰ দৰে যাতে কোনো পিতৃ-মাতৃ এনেদৰে নিথৰুৱা নহয়। ফৰিদুলৰ ঘৰ হৈছে ফকীৰগঞ্জত আৰু এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে মেঘালয়ৰ গাৰো পাহাৰত।